হেল্ল' গাইজ, পুনৰ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। আজি ৰবিবাৰ বুলি মই ভাবিলোঁ আজিও এটা ভ্লগ বনাই দিওঁ আপোনালোকৰ মাজত। যিহেতুকে আজি বৰ বিশেষ একো কাম নাই, তথাপিও মই ভাবিলোঁ আজি আমডালকে দেখুৱাওঁ, আম পাৰিম, খামো লগতে। তাৰপিছত আম খোৱাৰ পিছত মই ভ্লগটো ক'ৰ পৰা ক'লৈকে লৈ যাম, আপোনালোকে আজি ভ্লগটোত চাই কিনে এটা ইণ্টাৰেষ্টিং পাই যাব। আপোনালোকে ভ্লগটো শেষলৈকে চাব। এইগিলা দেখে দেই, এইগিলাখান আম কাটি আছো আমি। এইগিলা চাওঁ, এইগিলা এইটো কোনে কোনে আম খোৱা আহিব লাগে আমাৰ তাত। আহিব লাগে। এই চুৰিখান আমাৰ ভিডিঅ'ত দেখা পালি নাই আৰু কাৰোবাক লাগাই হৈ যায় চুৰিখান। এই চুৰিখান একঠাইত পাইছিলোঁ নহয় আমি, ক'ত পাইছিলোঁ আমি? আৰু গাইজ, মোৰ লগত আম কাটা মানুহ এইজনকতো আমাৰ চিনিয়ে পায়, মোৰ ভিডিঅ'ত মাজে মাজে দেখা পাই থাকে। চাহ কোথায় খেলি কি কৰি থাকা দি মাৰি দিছে আপোনাৰ চাগে কথা এখন শুনাইছে। ইমান ডিষ্টাৰ্ব দিয়ে নহয় মাজে মাজে তাই। কম সৰু ছোৱালীটো, সেইটোৰ কাৰণে এইটো বয়সেই যে, সেইটোৰ কাৰণে অলপ ধেমালি কৰে বা অলপমান আমাকো অলপ দিগদাৰ কৰে। আৰু এনেকৈ আম কুটি আছো, বৰ্তমান কুটা হোৱা নাই। ভাবিলোঁ আপোনালোকক আজি আমেই দেখুৱাই দিওঁ, আমাৰ আম কেনেকুৱা। এইবাৰ কিন্তু ইমান আম বেয়া ওলোৱা নাই। আগে পিছে যেনেকুৱা আম বেয়া ওলাইছিল, মাজে মাজে পোক ওলাইছিল, এইবাৰ আম যেতিয়া ফুলিছিল নহয় তাৰ আগে আগে আমি আমৰ পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পূৰ্ণ ৰাখিছিলোঁ। সেইটোৰ কাৰণে এইবাৰ আম ধুনীয়াকৈ খাব পালোঁ। আৰু ৰাইজ, আপোনালোকক মই দেখুৱাই দিলোঁ আম কেনেকুৱাকৈ পকিছে। আৰু ইয়াৰ পিছতে মই আকৌ গা পা ধুই কিনে আকৌ ফ্ৰেছ হৈ ওলালোঁ। ভ্লগটো যিহেতুকে আজি ৰবিবাৰ বুলি ষ্টাৰ্ট কৰিছিলোঁৱে, আমো দেখুৱালোঁ। আম খাই কিনে এতিয়া মই গা পা ধুই আকৌ মন্দিৰলৈ যাত্ৰা আৰম্ভ কৰিম বুলি ভাবিলোঁ। এনেকৈ মই গাড়ীত উঠি কিনে আহি আছোঁ, আৰু মোৰ লগৰ বন্ধু এজন আহি আছে, গণেশ ভাই। তেওঁকো কি ৰখিব লগা হৈছে। যেতিয়ালৈকে আহি পোৱা নাই তেতিয়ালৈকে ময়ো এনেকৈ গৈ আছোঁ। বাৰু যি কি নহওক, আজি মন্দিৰত ভোগ এটা নিমন্ত্ৰণ আছিলে। গণেশক ৰখি আছোঁ ৰ'ব গাইজ, আহি পাইছে। আহি আছে পূৰা একদম ফফে আহিছে পূৰা একেবাৰে। এই গণেশ আহি গ'ল। আৰু গাইজ, এনেকৈ আমি দুয়োজনে গণেশ মই আগবাঢ়িলোঁ মন্দিৰত ৰাইডিং কৰি কিনে। আজি মই আপোনালোকক এটা ইণ্টাৰেষ্টিং ঘটনা ক'ম। যিহেতুকে মই ব্লগটোৰ আগতেই মই কৈছিলোঁ এটা ইণ্টাৰেষ্টিং মুমেণ্ট এটা ক'ম, তথাপিও আজি মই মোৰ এটা পুৰণি ছিক্ৰেট এটা আপোনালোকৰ মাজত ফাদিল কৰিবলৈ মই ওলাইছোঁ। আজি এই ঠাইখিনি মই দেখুৱাবলৈ ওলাইছোঁ। এই গছজোপাৰ তলত, আজি এই গছজোপা মৰিছে হয়, কিন্তু এই গছজোপাৰ তাৰ তলত এটা টাইমত আমি এখন চাহ দোকান দিছিলোঁ। যেতিয়া আৰ্ক'লজিকেল ডিপাৰ্টমেণ্ট আহিলে তেতিয়া আমাক মন্দিৰৰ ওপৰৰ পৰাই দোকানবিলাক নমাই কিনে তলত দিবলৈ বাধ্য কৰোৱাইছিল। তেতিয়া আমি এই ঠাইখিনিতে আমি চুজ কৰিছিলোঁ, আৰু এই ঠাইখিনিত আমাৰ বহু পুৰণি স্মৃতি ৰৈ আছে। যিহেতুকে মই সেইকাৰণে আপোনালোকক দেখুৱালোঁ এই ঠাইখিনি দেখুৱাৰ পিছত মই কি ক'ম, এতিয়া লগৰ লগত অলপমান ফূৰ্তি কৰিলোঁ। তথাপিও তাৰে মাজতে আপোনালোকক অলপ ধেমালিও কৰিছোঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি কিনে জনাব। কাৰণ ভিডিঅ' মই সেনেকৈ নবনাওঁ, তথাপিও ভিডিঅ' যেতিয়া বনাওঁ তেতিয়া অলপমান কিবা নহয় কিবা এটা দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰোঁ। আৰু আজি আমি মোৰ লগৰ বন্ধু এজনৰ নিমন্ত্ৰণত আমি গোটেইকেইটা ময়ো এজন তাৰে মাজত আহিলোঁ। কেদাৰ মন্দিৰৰ কাষত থকা দুৰ্গা মন্দিৰত ভোগ দিছিলে, সেই ভোগ খাবলৈ আমি গোটেইকেইটা বন্ধুৱে এনেকৈ মিলি কিনে আহিলোঁ। আৰু এইটোৱে আমাৰ কেদাৰ মন্দিৰৰ কাষত লাগি থকা দুৰ্গা মন্দিৰ। আপোনালোককো এবাৰ দেখুৱাই দিলোঁ। এই ভিডিঅ' কৰিব দিছে চাচোন। আৰু ইয়াৰ পিছত গাইজ আমি সকলোৱে মিলি কিনে ভোগ ভাত খাবলৈ আৰম্ভ কৰিলোঁ। এনেকৈ ভোগ দি আছে, তাৰে মাজতে অলপমান চেল্ফি টাইপৰ ধুনীয়া লগা হৈছে। ফাইনেলি আমাৰ ভোগকেইটা খোৱা হ'ল। ল'লোঁ মই একেলগে। সি টপলা বান্ধি লৈছোঁ। ল'ব লাগিব, বিয়া বাৰু নকৰা হ'লেওতো বেগটো কৰিব লাগিব, তেতিয়া ভৱিষ্যতে নিব পাৰিম আৰু বিয়া বাৰু কৰে দি।
যেতিয়া বিয়া হ'ব আৰু কৰিব লাগিব তেতিয়াতো নিবই লাগিব সেইকাৰণে এতিয়াৰ পৰা ব্যস্ত কৰি আছো যাতে আৰু ভৱিষ্যতে হাতখনত তেনেকৈ মালটো আহে আৰু সেইটো কি প'জ হ'ল দেছো কয় তালি টোপলা লৈ কিনে উঠছি ভোগত টোপলা লৈ কিনে ফটো উঠফে যি চাওচোন তাৰ উঠফেত ধৰি লওঁ ধৰি ধৰি দাও তাৰ মুঠিয়া লাগছি বোলে মন্দিৰত আহি তাৰ মুঠিয়া লাগে তাৰ বলে গেল নেকি ভোগ চোগ খাৱা শেষ আমাৰ ভ্লগো শেষ এতিয়া যি কৰিলো যিখিনি কৰিলো দেখালো আপোনালোকক কেদাৰ মন্দিৰত কাষত আমি এই দুৰ্গা মন্দিৰত ভোগ খালো আজি গোটেই লক্ষিন্তী খালো বহুত ৰবিবাৰ বুলি পেট ওলাই গৈছি পেট ওলাই গেল তাৰ বোলে বৰ্তমান এনে পেট অলপমান খাওঁতে তাৰ পেট ওলাই গেল খালী পেট ওলাই কি কৰিম উপায় নাই দে আজি এৰিলো আৰু